শ্বুট কৰিছে একেলেঠাতে মই আছোঁ তেওঁলোকৰ লগত কিন্তু তেওঁলোকৰ অকণমান মানে সৰুকৈ আৰু আয়োজন এটা কৰিম একেবাৰে সৰুকৈ আপোনালোকৰ ব্লেছিং বিচাৰি আমিও আপোনালোকৰ মাজৰে এজন সেইকাৰণে গোটেই সোণাৰী ৰাইজৰ উপস্থিতিত অকণমানকৈ কেক এটা কাটিব আপোনালোকে চিনাকি পাই দিছোঁ এই চিনেমাখনত বিলাই দিওঁ আজি এই চলচ্চিত্ৰত আমাৰ সমাজ এই চলচ্চিত্ৰ সমাজখন আজি উদ্যোগত যদি পৰিণত হ'বলৈ আৰম্ভ কৰিছে এয়া এওঁলোকৰ অৰিহণা আছে তেওঁলোকে এইখিনি ল'ৰাই কৰিছে গতিকে মানে এওঁলোকক বহুত বহুত ধন্যবাদ বহুত মানুহ আছে আৰু ইয়াত বহুত মৰম আছে আছে আমি যেতিয়া কৰিবলৈ যাওঁ তাত আমি লগ পাওঁ তাৰ বাকীবোৰ আমাক বহুত দূৰ থাকে সেই অনুপাতে টিম মেম্বাৰ্ছ আৰু সঁচাকৈ কওঁ মানুহ বন্ধু যদি থাকে জীৱন এনেকুৱা থাকিব লাগে মনত দৰকাৰ প্ৰথমখন চিনেমা এনেকুৱা এটা লেভেলত কৰিছে য'ত সেইটো অনলি পচিবল হৈছে ৰবিদাই আমাক এই প্লেটফৰ্মখন দিয়াৰ কাৰণে দেই খুব চিনচিয়াৰলি আৰু যুৱ প্ৰজন্ম যে ইমান চিনচিয়াৰ এই কথাটো মানে মই আজি সকলোৰে আগত কৈ বৰ গৌৰৱ অনুভৱ কৰিছোঁ যে তেওঁলোকৰ গোটেই টিমটো মানে দিনে ৰাতিয়ে ২৬ ঘণ্টালৈকে শ্বুট কৰিছে একেলেঠাতে মই আছোঁ তেওঁলোকৰ লগত কিন্তু তেওঁলোকৰ যিটো কষ্টৰ ফল আজি আমি আটাই দেখিবলৈ পাইছোঁ আৰু আজি এই চলচ্চিত্ৰত যিটো আমাৰ সমাজ এই চলচ্চিত্ৰ সমাজখন আজি উদ্যোগত যদি পৰিণত হ'বলৈ আৰম্ভ কৰিছে এয়া এওঁলোকৰ অৰিহণা আছে তেওঁলোকে এইখিনি ল'ৰাই কৰিছে গতিকে মানে এওঁলোকক বহুত বহুত ধন্যবাদ ঘাত প্ৰতিঘাতৰ মাজেৰে এই চিনেমাখন ওলাইছে চবেই এটা কথা কয় যে ইমান বাধা পাইছোঁ যেতিয়া কিবা এটা চাগে ভালেই হ'ব কিবা এটা ভালেই হ'ব গতিকে সেই কথাটোৱে পৰিয়ালে যে ৰাইজে ইমান মৰম দিছে যে আজিৰ দিনটোত ৬ কোটি টকা খৰচ কৰিছে বক্স অফিচ কালেকশ্যন গতিকে আৰু ভাল লগাৰ বাহিৰে আৰু কি ক'ম ধন্যবাদ এই মৰমৰ কাৰণে এইখিনি স্থান পাইছে যদি আমাৰ মাজত থাকে তেতিয়াহে আচল আমাৰ এখন সমাজ আগুৱাই যাবলৈ সক্ষম হয় কেৱল কেৱল চৰকাৰৰ ৰিপ্ৰেজেণ্টেশ্যনেই নহয় সমাজৰ আজি আমাৰ সমাজ আগুৱাই যাবলৈ সক্ষম হয় বাকী